পেঁয়াজে আমাক কন্দুৱাই কিয়? পেঁয়াজ কাটিলে আমাৰ চকুৰে কিয় চকু পানী ওলাই তাৰ সাইন্টিফিক কাৰণটো মই যে আপোনালোকক এইটো ভিডিঅ'ত বুজাই ক'বলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। বলক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথমৰ পৰা মই বুজাই ক'বলৈ চেষ্টা কৰিছো, পেঁয়াজ মাটিত ৰোৱাৰ পিছত হি বিভিন্ন ধৰণৰ নিউট্ৰিয়েন্টছ বিলাক শুহি ল'বলৈ ধৰে আৰু তাৰ ভিতৰত এবিধ নন মেটালিক কেমিকেলছ শুহি লয় যাৰ নাম সালফাৰ। সময়ৰ লগে লগে পেঁয়াজৰ ভিতৰত এই সালফাৰ বিধ এমাইনো এসিড সালফাঅক্সাইডলৈ ৰূপান্তৰিত। আমি পেঁয়াজ কাটিলে আপোনালোকে লক্ষ্য কৰিব তেলৰ নিচিনা এবিধ বস্তু ওলাই আৰু সেই বিধে হল এমাইনো এসিড সালফা। ইয়াৰ উপৰিও যেতিয়া আমি চুৰিৰে পেঁয়াজটো কাটিম তেতিয়া পেঁয়াজৰ ভিতৰত থকা সেলছ বিলাক কাটা যায় আৰু তাৰ পৰা এবিধ এনজাইম ওলাই যাৰ নাম ল্যাক্ৰিমেটৰি ফেক্টৰ সিনথেস। যেতিয়া আমি পেঁয়াজটো কাটিম তেতিয়া এই ল্যাক্ৰিমেটৰি ফেক্টৰ সিনথেস বতাহত উৰি যায়। গতিকে এইখিনিলৈ আমি গম পালো পেঁয়াজ কাটিলে দুবিধ বস্তু ওলাই, এবিধ হল এমাইনো এসিড সালফাইড আৰু আনবিধ হল ল্যাক্ৰিমেটৰি ফেক্টৰ সিনথেস। আৰু এই দুবিধ বস্তুৰ মাজত ৰিয়েকশন হয় আৰু ৰিয়েকশন হৈ কেনে সালফনিক এসিড সৃষ্টি কৰে আৰু এই সালফনিক এসিড হাইলি আনস্টেবল হয়, অৰ্থাৎ হি স্টেবল হৈ নাথাকে আৰু হি নিজে এবিধ কেমিকেল সৃষ্টি কৰে যাৰ নাম চাইন প্ৰপানথেলিয়েল এছ অক্সাইড। আৰু এইবিধ কেমিকেলৰ কাৰণে আমাৰ চকুৰ পৰা চকুৰ পানী ওলায়। গতিকে কি প্ৰক্ৰিয়াৰ জৰিয়তে এই কেমিকেল বিধে আমাৰ চকুৰ পৰা চকু পানী উলিয়ায় সেই বিষয়ে জানি লওক। যে চাওক, আমাৰ চকুৰ পৰা তিনি ধৰণৰ চকু পানী ওলায়। এবিধ হৈছে ইমোশনেল টেয়াৰ্স। যেতিয়া আমাৰ অত্যাধিক দুখ বা অত্যাধিক সুখ হয় তেতিয়া আমাৰ চকুৰ পৰা এবিধ চকু পানী ওলায় যাক কোৱা হয় ইমোশনেল টেয়াৰ্স। দ্বিতীয়তে ৰিফ্লেক্স টেয়াৰ্স। যেতিয়া বাহিৰা কোনো বস্তু আমাৰ চকুৰ ভিতৰত সোমায়, যেনেকুৱা ধূলি বালি বা অন্যান্য সৰু সুৰা কিছুমান পাৰ্টিকলছ যেতিয়া আমাৰ চকুৰ ভিতৰত সোমাব তাক ৱাশ আউট কৰাৰ কাৰণে এবিধ চকু পানী ওলায় যাক কোৱা হয় ৰিফ্লেক্স টেয়াৰ্স। আৰু তৃতীয়তে আমাৰ চকুত থকা চকু পানীটো হৈছে বেচেলছ টেয়াৰ্স। ই আমাৰ চকুটো সদায় সেমেকা অৱস্থাত ৰাখে, অৰ্থাৎ চকুটো অলপ তিয়াই ৰাখে যাক কোৱা হয় বেচেলছ টেয়াৰ্স। এই বেচেলছ টেয়াৰ্সে আমাৰ চকুটো সেমেকাই ৰখাৰ উপৰিও বিভিন্ন ধৰণৰ ধূলি বালি বা অন্যান্য ক্ষতিকাৰক বস্তুৰ পৰা ৰক্ষা কৰে। এতিয়া আহিছো মেইন কথালৈ। যেতিয়া পেজৰ পৰা ওলোৱা চাইন প্ৰপানথেলিয়েল এছ অক্সাইড চকুত থকা বেচেলছ টেয়াৰ্স আৰু কৰ্নিয়াৰ কন্টেক্টলৈ আহে তেতিয়া আমাৰ ব্ৰেইনে গম পায় যে চকুত কিবা সোমাইছে বা চকুত কিবা গৰবৰ হৈছে। লগে লগে ব্ৰেইনে আমাৰ চকুৰ ওপৰত থকা ল্যাক্ৰিমেল গ্ল্যান্ডক অৰ্ডাৰ দিয়ে যে তুমি পানী ৰিলিজ কৰা, চকুৰ ভিতৰত কিবা পৰিছে তাক ৱাশ আউট কৰিব লাগে। লগে লগে ল্যাক্ৰিমেল গ্ল্যান্ডে পানী ৰিলিজ কৰি দিয়ে আৰু সেই চাইন প্ৰপানথেলিয়েল এছ অক্সাইড ৱাশ আউট হৈ বাহিৰলৈ ওলাই যায়। গতিকে আমি ভালকৈ গম পালো যে পেঁয়াজ কাটিলে চকুজুৰি কেমিকেলছৰ পৰা ৰক্ষা কৰিবৰ কাৰণেহে চকুৰ পৰা পানী ওলায়। এতিয়া কথা হল পেঁয়াজেনো এই কেমিকেল বিধ কিয় সৃষ্টি কৰে? যে পেঁয়াজে নিজক ৰক্ষা কৰাৰ কাৰণে নিজে এই কেমিকেল বিধ সৃষ্টি কৰে যাতে পেঁয়াজটোক জীৱ জন্তুৱে খাব নোৱাৰে। আজিৰ ভিডিঅ'টোত আপোনালোকে নিশ্চয় গম পালে যে পেঁয়াজে আমাক কিয় কন্দুৱায়। ধন্যবাদ। জয় আই অসম।